তেল পিঠা বা বৰপিঠা বনাবলৈ ইয়াতে মই পিঠাগুড়ি আৰু ময়দা লৈছোঁ। আপোনালোকে চাওক মই জোখ অনুসৰি লৈছোঁ। মই ইয়াতে 4 কাপ পিঠাগুড়ি আৰু 2 কাপ ময়দা লৈছোঁ। ইয়াতে গুড় মই এনেকৈ কটাৰীৰে ৰুকি লৈছোঁ। আপোনালোকে পগাই কিনেও গুড় দিব পাৰে। আৰু ইয়াতে মই খোৱা ছ'ডা দিছোঁ। খোৱা ছ'ডা দিলে পিঠাটো ধুনীয়াকৈ ফুলি উঠে। এতিয়া এইখিনিতে দখৰা হৈ থাকিব গুড়খিনি, গতিকে আপোনালোকে হাতেদি ধুনীয়াকৈ ভাঙি দিব। গতিকে পগাই ল'লে বেছি ভাল হয়, কিন্তু মই পগাই নল'লোঁ। আৰু ইয়াতে জোখমতে মই এতিয়া পানী দিছোঁ। পানীও জোখমতে দিব লাগিব, বেছি পনীয়াও হ'ব নালাগে আৰু বেছি ডাঠো হ'ব নালাগে। বেটাৰটো আপোনালোকে চাব কেনেকুৱা হ'ব লাগিব, মই দেখুৱাই দিম। মই এইখিনি ধুনীয়াকৈ মিহলি কৰিছোঁ। বেটাৰটো ঠিক এনেকুৱা হ'ব লাগিব, ঠিক ডাঠো নহয় আৰু পাতলো নহয়। এইখিনি এতিয়া ঢাকন মাৰি মই 5 মিনিটমানৰ পাছত বনাবলৈ লৈ যাম। ৰেডি হৈ গৈছে বনাবলৈ। মই এইখিনি ঢাকন মাৰি ৰৈছিলোঁ। এতিয়া তেল গৰম কৰি এতিয়া এটা এটাকৈ ধুনীয়াকৈ বনাই গ'লেই হ'ল। মই আপোনাক দেখাই দিছোঁ। ইয়াতে তেল মোৰ গৰম হৈ গৈছে। তেলখিনি গৰম হৈছেনে নাই প্ৰথমতে টেষ্ট কৰি চাইছোঁ। গৰম হৈ গৈছে ধুনীয়াকৈ। এতিয়া এটা এটাকৈ ধুনীয়াকৈ বনাই যাওক। আপোনালোকক মই দেখুৱাই গৈছোঁ মোৰ প্ৰত্যেকটো পিঠা কি ধুনীয়াকৈ ফুলি ফুলি উঠিছে। দেখিলেই ভাল লাগে আৰু ফুলিলে পিঠাটো এনেও ভাল লাগি যায়, মনটো ইমান ধুনীয়াকৈ ফুলি উঠিছে। চাওকচোন পিঠাবোৰ ইমান ধুনীয়া হৈছে। প্ৰত্যেকটো পিঠাই ফুলি উঠিছে। মই দেৰি নকৰিব, আপোনালোকেও বনাব, খাব, কেনেকুৱা হৈছে জনাবলৈও নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।